খিলঞ্জীয়া অধ্যুষিত অসমীয়াৰ স্বাভিমান থকা এই অঞ্চলটো বিজেপি নামৰ এই দলটোক কোনো কিন্তু আপোনালোকে শান্তি সমদল কৰিবৰ কাৰণে এই চাবুৱা অঞ্চলৰ অন্তত আপোনালোকে প্ৰশ্ৰয় নিদিব। যদি কেনেবাকৈ সাহস কৰে আপোনালোকে কিন্তু মাৰ বান্ধি ওলাই আহিব লাগিব। এই কথা আপোনালোকে হৃদয়ত গ্ৰহণ কৰি ৰাখক। মই এইবাৰ বক্তব্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো আমাৰ মাজত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক গগৈ ডাঙৰীয়া তেখেতক মঞ্চলৈ আগুৱাই আনিবৰ কাৰণে অনুৰোধ জনাইছো আৰু প্ৰতিবাদকাৰীসকলক উদ্দেশ্যে আজি বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। জাতীয় সংগ্ৰামৰ স্বাভিমানৰ প্ৰতীক এই চাবুৱা জাতীয়তাবাদী শক্তিৰ প্ৰাণ কেন্দ্ৰ চাবুৱাৰ এই সংগ্ৰামৰ বাকৰিত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভুসকল, সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকল, সন্মানীয় আই মাতৃসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ সংগ্ৰামী জনতা, মই প্ৰথমে সকলোলৈকে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ মঞ্চৰ পৰা মই সংগ্ৰামী অভিনন্দন জনাইছো। ইয়াত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু, সন্মানীয় আই মাতৃ, সন্মানীয় জ্যেষ্ঠ ব্যক্তি, সন্মানীয় শিক্ষাগুৰু সকলোলৈকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালৰ পৰা আমি সেৱা জনাইছো, নতশিৰে প্ৰণিপাত জনাইছো আৰু আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো, শুভাশীষ বিচাৰিছো যাতে জাতিৰ এই সংকটৰ কালত সদৌ অসম ছাত্ৰ সন্থা, অসমৰ আন আন জাতীয় জনগোষ্ঠীয় দল সংগঠন সকলোৱে, অসমৰ সংগ্ৰামী জনতাই জাতিৰ এই আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰামত যাতে আমি সফলতা পাওঁ, আমি যাতে অসমৰ সমাজ জীৱনলৈ গৌৰৱ উজ্জ্বল বিজয় ধ্বজা যাতে আমি কঢ়িয়াই আনিব পাৰোঁ, অসমৰ যিসকল বদলৰূপী বিশ্বাসঘাতক প্ৰকাৰকে অসমৰ জাতীয় জীৱনলৈ সংকট কঢ়িয়াই আনিছে, সেইসকলক যাতে এই অসমৰ পৰা দুনীয়াই পোখাই উৎখাত কৰি অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি আৰু ৰাজনৈতিক অধিকাৰ সৰ্বকালৰ কাৰণে যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেই সংগ্ৰামত আমি সফলতা লাভ কৰিবৰ কাৰণে আপোনালোকৰ সকলোৰে আশীৰ্বাদ আৰু শুভাশীষ আমি কামনা কৰিছোঁ। অতি শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানে যে দিল্লীয়ে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। ষড়যন্ত্ৰটো এনেকুৱা ধৰণৰ, অসমৰ ৰাইজে, অসমৰ জনতাই দিল্লীয়ে কিবা এটা কথা অন্যায় কৰি দিব, অসমৰ জনতাই মানি ল'ব, এই কথা কেতিয়াও অসমৰ ৰাইজে কেতিয়াও মানি লোৱা নাই। এই কথা ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে। বিভিন্ন সময়ত অন্যায় চলিছে, অত্যাচাৰ চলিছে, অসমৰ জনতাই কেতিয়াও মনা নাই, কেতিয়াও গ্ৰহণ নকৰে। আৰু সেইকাৰণে দিল্লীয়ে এবাৰ ভাবিলে যে অসমৰ মানুহৰ মাজত যাতে নিৰ্ণায়ক শক্তি নাইকিয়া হৈ যায়, অসমৰ সমাজৰ কাৰণে, অসমৰ ভৱিষ্যতৰ কাৰণে কোনো নিৰ্ণায়ক কথা বতৰাত অসমৰ
অসমৰ জনতা যাতে কেতিয়াও আগবাঢ়ি আহিব নোৱাৰে সেইকাৰণে দিল্লীয়ে এটা ষড়যন্ত্ৰ আৰম্ভ কৰিলে। ষড়যন্ত্ৰটো এনেকুৱা ধৰণৰ, অবৈধ বিদেশী অসমত আনি জাপি দিব, অসমৰ মানুহৰ তেওঁলোকৰ ৰাজনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত তেওঁলোকে নিয়ন্ত্ৰণৰ অধিকাৰ হেৰুৱাই পেলাব, এই কথা তেওঁলোকে চিন্তা চৰ্চা কৰিলে। আৰু সেইকাৰণে ষড়যন্ত্ৰ আৰম্ভ কৰি তেওঁলোকে অসমৰ মাজত বিদেশীৰ বোজা জাপি দিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিলে। আৰু সেইকাৰণেই এইখন আইন অসমৰ ৰাইজক তেওঁলোকে জাপি দিব বিচাৰিলে। অসমৰ ৰাইজে বহু দিনৰ পৰা সংগ্ৰাম কৰিছিল, আন্দোলন কৰিছিল। আন্দোলন 2015 চনৰ পৰা বা তাৰ আগৰ পৰা এই আন্দোলন আৰম্ভ কৰিছিল। সকলোৰে এটাই কথা আছিল যে আমি কোনো কাৰণতে অসমৰ জনতাই বিদেশীৰ বোজা গ্ৰহণ কৰিব নোৱাৰে। 71 চনৰ পিছৰ বিদেশীৰ বোজা অসমৰ ৰাইজে জনতাই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। এইটোৱেই অসমৰ ৰাইজৰ জনগণৰ ঐক্যবদ্ধ কণ্ঠ আছিল, গণতান্ত্ৰিক কণ্ঠ আছিল। কিন্তু দিল্লীয়ে অসমৰ ৰাইজৰ এই কণ্ঠক কেতিয়াও তেওঁলোকে গ্ৰহণ নকৰিলে। আৰু তাৰ লগে লগে বিভিন্ন সময়ত তেওঁলোকে অসমৰ এই আন্দোলনক তেওঁলোকে বিভিন্ন সময়ত ভেঙুচালি কৰিলে, কূট কৌশল কৰি এখন দমন কৰিবৰ কাৰণে উঠি পৰি লাগিলে। আনকি আপোনালোকে জানে যে যোৱা 3 ডিচেম্বৰত যেতিয়া তেওঁলোকে দিল্লীলৈ আলোচনালৈ মাতি লৈ গ'ল ছাত্ৰ সন্থা, আনন্দ জাতীয় যুৱ ছাত্ৰ পৰিষদ, মটক যুৱ ছাত্ৰ সন্মিলন, সকলো দল সংগঠনক মাতি লৈ যোৱাৰ 8 ঘণ্টাৰ পিছতে অসমৰ জনতাৰ সকলো ধৰণৰ বিৰোধ, সকলো ধৰণৰ কথা বতৰাত ভৰিৰে মোহাৰি বুলডোজ কৰি তেওঁলোকে এই আইন জাপি দিব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু সেইদিনাখনে প্ৰমাণ হৈ গ'ল যে অসমৰ মানুহৰ কোনো মূল্য নাই দিল্লীৰ ওচৰত। সেইদিনাখনে এই কথা প্ৰমাণিত হৈ গ'ল অসমৰ মানুহৰ গণতান্ত্ৰিক আন্দোলনৰ মূল্য দিল্লীৰ ওচৰত নাই। অসমত ভাৰতীয় মানুহৰ দৰে একে শ্ৰেণীৰ মানুহ বুলি অসমীয়া মানুহক তেওঁলোকে গণ্য নকৰে। অসমীয়া মানুহক তেওঁলোকে তেওঁলোকৰ সহোদৰ বুলি গণ্য নকৰে। অসম ভাৰতবৰ্ষৰ কাৰণে অংগৰাজ্য নহয়, এইখন কেৱল মাত্ৰ তেওঁলোকে সম্পদ লুণ্ঠন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এখন উপনিৱেশ, এই কথা প্ৰমাণ। দিল্লীয়ে অসমৰ প্ৰতি থকা দৃষ্টিভংগী স্পষ্টভাৱে দেখুৱাই দিলে যে ইয়াত থকা চাহপাত তেওঁলোকে লুণ্ঠন কৰিব, ইয়াত থকা তেল তেওঁলোকে লুণ্ঠন কৰিব, মাটিৰ ওপৰত থকা সম্পদ লুণ্ঠন কৰিব, মাটিৰ তলত থকা সম্পদো লুণ্ঠন কৰিব। এই কথা প্ৰমাণ হৈ আহিছে ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন পৃষ্ঠাত। যিমান সম্পদ আছে লুণ্ঠন কৰিব, কিন্তু অসমীয়া ৰাইজে যেতিয়া অধিকাৰ বিচাৰিব তেতিয়া বন্দুকৰ ভয় দেখুৱাব, গুলীৰ ভয় দেখুৱাব, মানুহক হত্যা কৰিব, হত্যা কৰি মানুহৰ তেজৰ ৰক্তৰ ফাকুৰে তেওঁলোকে খেলিব খুজিব। এয়াই হ'ল দিল্লীৰ প্ৰতি অসমৰ ৰাইজৰ প্ৰতি, দিল্লীৰ অসমৰ ৰাইজৰ প্ৰতি ব্যৱহাৰ। ৰাইজ এতিয়া ৰাইজ জাগৃত হৈছে, ওলাই আহিছে, সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে জনতা জাগৃত হৈ ওলাই আহিছে আৰু দেখুৱাই দিছে অসমীয়া মানুহৰ শক্তি কিমান, অসমীয়া মানুহৰ শক্তি কিমান। অসমৰ জনতাই দেখুৱাই দিছে। অন্যায় কৰিবা, অবিচাৰ কৰিবা, অসমৰ জনতাই নামানে। জাতিক দমন কৰিব খুজিবা, গুলীৰে মানুহক হত্যা কৰিবি, তেজৰ ফাকুৰে অসমৰ সমাজ চাৰিওফালে ৰক্তাক্ত কৰিব খুজিবা, ৰাইজে জনতাই ভয় নাখায়। নাৰীৰ ওপৰত লাঠিচাৰ্জ কৰিবা, ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ কৰিবা, প্ৰলোভনৰ ৰাজনীতিৰে, প্ৰলোভনৰ বৰশীৰে ৰাইজক বিপথে পৰিচালিত কৰিব খুজিবা, জনতা বিপথে পৰিচালিত নহয়। 55,000 চাকৰি, 2,000 শিল্পীক এককালীন সাহায্য, বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ছাত্ৰ ছাত্ৰীক নিয়ন্ত্ৰণ, বুদ্ধিজীৱীয়ে
সংগ্ৰামৰ পৰা বাধা দিব খুজিব, বাধা দিব নোৱাৰে। আৰু চাবুৱাৰ জনতাই সেই কথা আজি প্ৰমাণিত কৰি দিলে। কোনো প্ৰলোভনে, কোনো বন্দুকৰ গুলীয়ে এই গণসংগ্ৰামক প্ৰতিৰোধ কৰিব নোৱাৰে। আটাইতকৈ বেছি মই ভাবো যে লজ্জিত হৈছে চাবুৱাৰ ৰাইজ, চাবুৱাৰ জনতা আটাইতকৈ বেছি লজ্জিত হৈছে। আমাৰ অতি আদৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভুসকল আহিছে, কেইবাটাও আধ্যাত্মিক প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিলে, আৰু তাৰ পাছত তুচ্ছ তাচ্ছিল্য কৰি কয় যে ইয়াৰ লগত কিবা অন্তৰ্নিহিত বোলে উদ্দেশ্য আছে। য'ত জনতাই দেখিছে মোৰ মাৰ ভাষা হেৰুৱা, মোৰ মৰমৰ ভাষাটো হেৰাই যাব, য'ত দেখিছে যে আমাৰ থলুৱা কৃষ্টি সংস্কৃতি, প্ৰভুত্ববাদী আধিপত্যবাদী সংস্কৃতি আহি কাঢ়ি লৈ যায়, ইয়াত আহি এই সংস্কৃতিসমূহে কাল নৃত্য নাচিব, কাল নাচ নাচিব, এই কথা জনতাই দেখুৱাই দেখাৰ পাছত তেওঁলোকে ওলাই আহিছে। তাৰপিছত